So friend, hi, hello, welcome my YouTube channel. So মই আছো বৰ্তমান কামাখ্যা ষ্টেচনত। এইটো কামাখ্যা ষ্টেচন আপোনালোকে দেখা পাইছে। ইয়াতে মোৰ অফিচ হয়। সো আমি যাবলৈ ওলাইছোঁ আজি মুম্বাই। তো মই ইয়াতে ৰেলৱে জব কৰোঁ। তো ভাবিছিলোঁ যে ভিডিঅ' বনাম বুলি, কিন্তু ইমানখিনি নাজানো যে ভিডিঅ' কেনেকৈ বনাব লাগে। তো যদি অকণমান ভুল হয় তো কৈ দিব সকলোৱে কমেণ্ট কৰি কেনে যে ভিডিঅ'টো কেনেকুৱা হৈছে। তো চাই থাকক, মই যিখিনি পাৰোঁ সিমানখিনি মই মুম্বাই দেখুৱাবলৈ ট্ৰাই কৰিম। এয়া কামাখ্যা ষ্টেচন। তো মই গৈ আছোঁ ভিতৰত। মোৰ বেগ আছে অলৰেডি, তথাপিও মই প্ৰথমৰ পৰা দেখুৱাবলৈ আপোনালোকক ট্ৰাই কৰিম। মই বৰ্তমান কামাখ্যা ষ্টেচনৰ ভিতৰত। এতিয়া মই এতিয়ালৈকে ড্ৰেছ একো কৰা নাই। মোৰ মানে লগবিলাকো অহা নাই, যোনটো আমাৰ ষ্টাফ। এতিয়া মানে এইখন ট্ৰেইন দেখা পাইছে ছাইডত, এইখন যাব কামাখ্যা টু দিল্লী। মই দেখুৱাই আছোঁ আপোনালোকক। এইখন কামাখ্যা টু দিল্লী নহয়, আমাৰ আছে কামাখ্যা টু মুম্বাই লোকমান্য তিলক। মানে মোৰ লগবিলাক আহি আছে, এতিয়ালৈকে ড্ৰেছ একো কৰা নাই। তো লগবিলাক আহক, অহাৰ পিছত একেলগে ড্ৰেছ কৰি গাড়ীত উঠি তো যাম। মই যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম। তো মই বেছি নাজানো যে ভিডিঅ'ত কেনেকৈ কথা পাতিব লাগে। তো যিখিনি জানো আপোনালোকক ক'ম আৰু মই দেখুৱাম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইবটো কৰি থৈ দিবা। তো নতুনকৈ খুলিছোঁ আৰু ইমানখিনি নাজানো। লগবিলাকে কৈ আছিল যে খুলিবি তই বাহিৰত যোৱা, তো গতিকে ভিডিঅ' ভাল ভাল জেগাবিলাক দেখুৱাবি। তো সেনেকৈ খুলিলোঁ আৰু। তো আপোনালোকে অলপ ছাপোৰ্ট কৰিব। ঠিক আছে, চাই থাকক। মই যিখিনি প্ৰথমতে মোৰ নাম মনোৱাৰ হুছেইন। মই মিৰ্জাত থাকোঁ, দক্ষিণ গুৱাহাটী মিৰ্জা। মোৰ তাতে ঘৰ। তো বহুতে চিনি পাব চাগে, আমাৰ এইফালৰ যোনবিলাক ল'ৰাই মানে ভিডিঅ'বিলাক চাব চিনি পাব। তো গতিকে কামাখ্যা মানে ষ্টেচনৰ অভাৰব্ৰিজৰ ওপৰৰ পৰা ভিউটো চাওক না, কি মজা ভিউ বে। এইখন নতুনকৈ মানে অভাৰব্ৰিজ বনাইছে এইখন, এইফালেদি ভিউটো মজা লাগিছে। চ' ফাইনেলি আমাৰ ট্ৰেইন লাগি গ'ল, এইখন মুম্বাই LTT। এতিয়া আমি যাম, ড্ৰেছ চেছ কৰি লওঁ। তো আমাৰ লগৰকেইজনী ইয়াতে বহি আছে। তো চাই থাকক, মই যিখিনি বাৰু দেখুৱাম। তেখেত আমাৰ লগত, এইবিলাক আমাৰ ষ্টাফৰ গোটেই। ট্ৰেইন এইখন যাব এতিয়া, ট্ৰেইন 6টা বজাত ট্ৰেইন আছে। তো আমি ৰখি আছোঁ বস্তুবোৰ এনে উঠে কেনে, এতিয়া যাম আৰু। তো যিখিনি বাৰু এতিয়াতো ৰাতি হ'ল, কালি মৰ্ণিং ৰাতিপুৱাৰ পৰা মই গোটেইখিনি বস্তু দেখুৱাম আপোনালোকক। তো চাই থাকিব। ফাইনেলি আমাৰ ট্ৰেইন এৰিল, আমি এতিয়া গৈ আছোঁ। তো ট্ৰেইনত উঠিলোঁ। তো ট্ৰেইন এৰিল, ইয়াৰ পৰা গৈ আছোঁ। ইয়াৰ পৰা ট্ৰেইন এৰিল, বাই বাই কামাখ্যা। এতিয়া লগ পাম মুম্বাই। বাই বাই, লাভ ইউ। আহি পালোঁ আমি নিউ বঙাইগাঁও। এইফালে এইটো আমাৰ পাৱাৰ কাট, য'ত আমাৰ গোটেই ট্ৰেইনখন কণ্ট্ৰল কৰাৰ। এইফালে সেইটো ইঞ্জিন হয়, মই দেখুৱাই আছোঁ আপোনালোকক। এইটো বগী গোটেই এইটো মিচিং, আমাৰ গোটেই ট্ৰেইনখন এইটো মিচিঙে কাভাৰ কৰে। আৰু পিছফালে এটা আছে, এইটো আমাৰ ইঞ্জিন। ইয়াৰ পৰা NGP ৰাতিপুৱা 4টা বজা মানে নিউ জলপাইগুৰিলৈকে ডিজেলত চলিব, তাৰ পৰা কাৰেণ্টত চলিব। আহি পালোঁ বৰ্তমান নিউ বঙাইগাঁও। চ' গাইজ ফাইনেলি আমি ৰাতিপুৱা টোপনি পৰা উঠিলোঁ, চাহ পানী খালোঁ। এতিয়া ৱেষ্ট বেংগল পাৰ হ'ম আৰু হোৱা নাই। ৰাতি ৱেষ্ট বেংগল পাইছোঁ, অসম পাৰ হয়। NGPত মানে ইঞ্জিন চেঞ্জ কৰিলে, দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। सफर कैसा है ये सफर, मंजिलों की ना है कोई खबर। এতিয়া মই ট্ৰেইনখনৰ ফেচিলিটিবিলাক দেখুৱাম। ছেকেণ্ড ক্লাছ কেনেকুৱা, ইয়াতে ফাৰ্ষ্ট ক্লাছ নাই। 3 টায়াৰ কেনেকুৱা, ছেকেণ্ড টায়াৰ কেনেকুৱা, ইয়ানি ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ মই দেখুৱাই আছোঁ আপোনালোকক। AC হয় ইয়াতে, AC কমোৱা বঢ়োৱা। ইয়াতে পানীৰ টেংকি 1ত আছে এতিয়া বৰ্তমান। এইবিলাক গোটেই ACৰ হয়। এতিয়া মই দেখুৱাই আছোঁ আপোনালোকক 3 টায়াৰ। এতিয়া 3 টায়াৰ হয়। ফৌজি ভাই বহুত আছে। এটা 3 টায়াৰ হয়। দেখুৱাই আছোঁ আপোনালোকক ছেকেণ্ড ক্লাছ। এইটো ছেকেণ্ড ক্লাছ। সো এইবাৰ দেখুৱাম আপোনালোকক পেণ্টিকাৰ। আমাৰ ইয়াতে খানা চানা ইয়াতে এনেকৈ বনোৱা হয় ট্ৰেইনৰ ভিতৰতে। ট্ৰেইন চলি আছে তথাপিও এইটো পেণ্টিকাৰ, ইয়াতে খানা বনোৱা হয়। এইবিলাক খানা বনাই আছে অলৰেডি।
আগতে লকডাউনৰ আগতে বৰ্তমান ব্লেংকেট বেডশ্বীট পিলো এইবিলাক দিছিল কিন্তু এতিয়া দিয়া হোৱা নাই কাৰণ চ' আপোনালোকে দেখা পাই আছে এইবিলাক দিছে হয় এই ট্ৰেইনখনৰ গোটেই এচিৰ কাম ইয়াতে মিচিং এটা পিছফালে এটা মিচিং আছে এইফালে দেখা পাই আছে মিচিং আছে এইটো ডিজিটেল গোটাই मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर হেল্ল' ফ্ৰেণ্ডছ আমি বৰ্তমান এতিয়া মহাৰাষ্ট্ৰ পাম আৰু এতিয়া পোৱা নাই এতিয়ালৈকে তো চাহপানী খালোঁ এতিয়া তো মই কষ্ট এতিয়া পেচেঞ্জাৰ মানে আমাৰ নামিছে মই ভালকৈ কষ্ট দেখুৱাম আৰু তোমাক চাৰ্জ দিব পৰা সুবিধা বহুতকেইটা আছে দেখা পাইছে আপোনালোকে তো চিট মানে এইটোৱে ইয়াতে এ চি এইফালেদি এ চি আহে सीटर फैसिलिटी है এইফালে এটা সিট আছে ওপৰৰ এটা সিট আছে এইটো তো গাড়ী খালী আছে এইটো এজন আমাৰ ষ্টাফ হাই এতিয়া বৰ্তমান সেকেন্ড ক্লাছত বহি আছো ইয়াতে পাৰ্চনেল কিতাপ পঢ়াৰ কাৰণে সুইচ আছে এটা পাৰ্চনেল লাইট ৰাতি লাইট গোটেইবিলাক অফ কৰি দিয়াৰ পিছত ইয়াতেও আছে পাৰ্চনেল লাইট তাতো আছে মই দেখুৱাই পাৰ্চনেল লাইট এটা ৰাতি কিতাপ চিতাপ পঢ়াৰ কাৰণে গোটেইখিনি সুবিধা আছে এই এটা এইটো হৈছে সেকেন্ড ক্লাছ ইয়াতো এটা আছে প্ৰতিটা চিটতে আছে মানে তো বৰ্তমান সেই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব কাৰণ নতুনকৈ চেনেলটো খুলিছোঁ আপোনালোকে সহযোগ কৰিব অলপ যাতে আগলৈ আগুৱাই যাব सफर गुजर ऐसी राह से गुजर जी उठे हर घड़ी हर पहर सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर মজা লাগে तू रोशनी तू रंग है तू उड़ रही पतंग है बना है तू ढाले का सब आसमान है तू इस ज़माने का फैसला সো ফাইনেলি আহি পালোঁ মুম্বাই লোকমান্য তিলক ফাইনেলি আহি পালোঁ মুম্বাই গতিকে ইয়াতে মাছখন মাৰিবই লাগিব মাছ নহ'লে 1000 টকা ফাইন গতিকে মই মুম্বাই আহি পালোঁ আৰু আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰাই নাই মই ভালকৈ জানো গতিকে এনে ভালটো কৰিছে দিয়ক কৰি দিব আৰু গতিকে মুম্বাই আহি পালোঁ এতিয়া কালি ৰাতিপুৱা মই চাওঁ যিখিনি শুনিলোঁ এতিয়া মানে ইয়াৰে লোকেল মানুহ এটা সুধিছিলোঁ তো ক'লা যে ইয়াতে মৰ্ণিং 7টাৰ পৰা গধূলা 7টালৈকে লকডাউন পুৰা তো চাওঁ কালি যিখিনি পাৰোঁ মই ট্ৰাই কৰিম পিন্ধা আছে এতিয়ালৈকে তো বেছি দূৰ ফুৰিব নোৱাৰোঁ যিখিনি পাৰোঁ মই আপোনালোকক দেখুৱাম
দেখা পাইছে বহুত ওখ হয়। ইয়াতে আছে 18 তলা। এইটো মেট্ৰ' ট্ৰেইন ষ্টেচন। तो याते एडाल हेडफोनर दाम 20 टका। भैया कितने का एक? 30 का। और दो 50 का। तो लो भी ना। দেখা পাইছে এইটো 2 তলা বাস। এতিয়া নহয় বিৰিয়ানী হয় 12টা বজাত। এতিয়া খাম হালুৱা। দেখুৱাই আছোঁ হালুৱা কেনেকুৱা মুম্বাইত। হালুৱা হালুৱা এইটো কি দিছে কি বনাইছে নাজানো। এতিয়া খাম পাণ। ইয়াতে খুৰাই মজা পাণ বনাই। আহিলে আমি ইয়াতে খাম। বিৰিয়ানী এতিয়া বনোৱা নাই। বিৰিয়ানী বনাব 11টাৰ পিছত প্ৰতিখন দোকানত। গতিকে য'ত বিৰিয়ানী পায় এতিয়া প্ৰতিখন দোকানতে হালুৱা চলি আছে। ৰাতিপুৱা মৰ্ণিং টাইম সকলোৱে হালুৱা খাই ইয়াতে। তো ময়ো হালুৱা খালোঁ হাফ প্লেট। পেট ফুল হৈ গ'ল খাই লৈ। তো খাই কিনে পাণ চান খালোঁ। খাই এতিয়া ষ্টেচনত যাম। বেছি ফুৰিব নোৱাৰিলোঁ। আপোনালোকক আশা দিছিলোঁ যে মই দেখুৱাম বুলি, কিন্তু দেখুৱাব নোৱাৰিলোঁ। তথাপিও মোৰ আগৰ কেইটামান শ্বৰ্ট আছে সেইকেইটা দেখুৱাম আপোনাক। তো লকডাউন খোলাৰ পিছত যেতিয়া মুম্বাই আহিম ডিউটিত, চ' বান্দ্ৰা যাম ছলমান খানৰ ঘৰ চাবলৈ। গড়েগাঁও যাম কপিল শৰ্মা শ্ব' দেখুৱাম মই আপোনালোকক। গেট অফ ইণ্ডিয়া তাজ হোটেল ধুনীয়াকৈ দেখুৱাম। এতিয়া কেইটামান মোৰ আগৰে শ্বৰ্ট আছে সেইকেইটাই দেখুৱাম, আপোনালোকে চাই ল'ব। তাৰপিছত এতিয়াতো আৰু ঘৰতে যাম আমি। আমাৰ ট্ৰেইন আছে মোটামুটি 2:45 মুম্বাই টু কামাখ্যা। তো 2:45 যাম। 3 দিন পিছত ঘৰ যাই পাম। নেক্সট ক'ত যাওঁ হিচাপ নে ছাৰে ক'ত ডিউটি দিয়ে। তো মই আপোনালোকক কৈছোঁ যে বেংগলোৰ, চেন্নাই, ৰাজস্থান, গুজৰাট, দিল্লী, কাশ্মীৰ মই গোটেইখিনি আপোনাক দেখুৱাম। তো মই তাতেও যাওঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো মই পাৰিলে আৰু বহুত কিবাকিবি দেখুৱাম। তো চাই থাকক আৰু। এনেকৈ কাৰেণ্টত চলে ট্ৰেইন। মুম্বাইৰ লোকেল ট্ৰেইনবোৰ এনেকুৱা। মুম্বাই তাজ হোটেল হয় এইখন। চ' তাজ হোটেলখন এনেকুৱা। আৰু এইফালে ছাইডত যদি দেখিছে আপোনালোকে এইটো নতুনকৈ বনাই আছে। ত' এইখনে তাজ হোটেল মুম্বাই। চ' এইখন দেখিছে এইখন হৈছে पंछी सुर में गाते हैं, भंवरे गुनगुनाते हैं, घुंघरू बजाती है हवा। ऐसे मुस्कुराती है, यूं फिजा बुलाती है, जैसे हो ये मेरी दिलरुबा। पंछी सुर में गाते हैं, भंवरे गुनगुनाते हैं, घुंघरू बजाती है हवा। ऐसे मुस्कुराती है, यूं फिजा बुलाती है, जैसे हो ये मेरी दिलरुबा, जैसे हो ये मेरी दिलरुबा।
के साए हैं, चल के यूं मचल के रंग बदल के हमसे मिलने आए हैं। हो देखो क्या घनेरे ऊंचे ऊंचे पर्वतों के साए हैं, चल के यूं मचल के रंग बदल के हमसे मिलने आए हैं। खुशबू है पहाड़ों की, मस्ती है नजारों की, सबके दिल पे छाया है नशा। अरे ऐसे मुस्कुराती है, यूं फिजा बुलाती है, जैसे हो ये मेरी दिलरुबा। पंछी सुर में गाते हैं, भंवरे गुनगुनाते हैं, घुंघरू बजाती है हवा। ऐसे मुस्कुराती है, यूं फिजा बुलाती है, जैसे हो ये मेरी दिलरुबा। नैया बिन खिवैया जाने कैसे साहिलों पे आती है, धारा इस नदी की हर किसी को एक दिन तो मिलाती है। ओ नैया बिन खिवैया जाने कैसे साहिलों पे आती है, धारा इस नदी की हर किसी को एक दिन तो मिलाती है। सच्ची ये कहानी है, पानी जिंदगानी है, सारे जग को है ये पता। हो ऐसे मुस्कुराती है, यूं फिजा बुलाती है, जैसे हो ये मेरी दिलरुबा। पंछी सुर में गाते हैं, भंवरे गुनगुनाते हैं, घुंघरू बजाती है हवा। ऐसे मुस्कुराती है, यूं फिजा बुलाती है, जैसे हो ये मेरी दिलरुबा, जैसे हो ये। हरियाणा देखा वैसे हरियाणा। इडली एक प्लेट कितना? 30 रुपया। ठीक है, एक इडली दे दो और तो देखी सभी हो। ये तो इडली दे दो। इडली गरम इडली। বৰ্তমান টাইম এতিয়া 7টা বাজে, তথাপিও এতিয়ালৈকে আন্দাজ হোৱাই নাই। জাগা চাব